মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ তিনিটা পৰীক্ষা গ'ল আৰু তিনিটা পৰীক্ষা এতিয়াও বাকী আছে। ঠিক সেইমতে হায়াৰ ছেকেণ্ডাৰী দিয়াসকলেও দুটা তিনিটা পৰীক্ষা দিলা আৰু দুটা তিনিটা হয়তো এতিয়াও বাকী আছে। যোৱা পৰীক্ষাকেইটা কেনেকুৱা গ'ল সেইটো ভাবি সময় বৰবাদ নকৰিবা। আগন্তুক পৰীক্ষাকেইটা তুমি কেনেকুৱা কৰিবা তাৰ বাবেহে প্ৰস্তুতি চলোৱা। চোৱা, যোৱা পৰীক্ষাকেইটা কেনেকুৱা হ'ল সেইটো ভাবিতো কোনো লাভ নাই, কাৰণ সেই সময়খিনিতো তুমি ঘূৰাই আনিব নোৱাৰা। কিবা কাৰণত যদি বেয়াও হৈছে বা ভালো হৈছে সেইটো তেনেকৈ বহি গুচি গৈছে। এতিয়া কথা হ'ল আগন্তুক তিনিটা পৰীক্ষা তুমি মাৰ্ক উঠাব লাগে। তাৰ বাবে পৰীক্ষাৰ পেপাৰ কেনেকুৱা হ'ব সেইটো তুমি নাজানা, কিন্তু প্ৰস্তুতিৰ সময় তোমাৰ হাতত এতিয়াও আছে। আগতে যি পঢ়ি থৈছিলা সেই সকলোবোৰ আকৌ ৰিপিট কৰা। যিমান সময় তোমাৰ হাতত আছে সিমান সময় ইউটিলাইজ কৰা, কাৰণ সেই 2-3 দিনৰহে কথা, খুব বেছি এসপ্তাহৰ কথা। তাৰপিছতো তুমি ফ্ৰী হৈ যাবা। আৰু এটা কথা, তোমাক হাজাৰ কথা ক'ব, কিন্তু তুমি সদায় কনফিডেণ্ট থাকিবা। কোনোবাই তোমাক গাধ বুলি ক'লেও, কোনোবাই তোমাক নোৱাৰিবা বুলি ক'লেও, কোনোবাই পেপাৰ টান হ'ব বুলি ক'লেও তুমি কনফিডেণ্ট থাকিবা যে তোমাৰ পৰীক্ষা ভাল হ'ব। যেনেকুৱা পেপাৰ নহওক তুমি পৰীক্ষা ভাল কৰিবাই। তাৰ বাবে তুমি যেতিয়া ৰাতিপুৱা পৰীক্ষা দিব যাবা সদায় পজিটিভ মাইণ্ড লৈ যাবা। হাজাৰটাৰ কথা ইগন'ৰ কৰিবা। তোমালোকৰ বাবে ভাল খবৰটো কি জানানে? যেতিয়া মেট্ৰিকৰ বহি চোৱা হয় বা হায়াৰ ছেকেণ্ডাৰীৰ বহি চোৱা হয় তাত ট্ৰেইনিঙতে কৈ দিয়া হয় যে ল'ৰা বা ছোৱালীগৰাকীক পাছ কৰাবলৈ চেষ্টা কৰিব। অৰ্থাৎ সকলোৱে বিচাৰে যে ল'ৰা বা ছোৱালীগৰাকী পাছ কৰি যাওক। গতিকে ইম্পৰ্টেণ্ট কথাটো হ'ল তোমালোকে কমকৈ লিখিছা, বেছিকৈ লিখিছা, তাতকৈ বেছি ডাঙৰ কথাটো হয় যে তুমি শুদ্ধকৈ লিখিছা নে নাই। যদি তুমি শুদ্ধকৈ লিখিছা তেতিয়াহ'লে তুমি নাম্বাৰ পাবাই। MCQখিনিতো কৰিবাই, তাতোকৈ বেছি গুৰুত্ব দিবা ডেছক্ৰিপটিভ কুৱেশ্যনখিনিত, কাৰণ সেইখিনিত তুমি 13.5 অৰ্থাৎ 14 পাবই লাগিব। আৰু 14 পাবলৈ হ'লে তুমি মিনিমাম 25 বা 30ৰ এনচাৰটো কৰিবই লাগিব, কাৰণ বহু সময়ত দেখা যায় 20ৰ এনচাৰ কৰে বা 15ৰ এনচাৰ কৰে আৰু পাছ কৰিব বুলি ভাবি থাকে। কিন্তু আমাৰ কি হৈ যায়, আমি ভাবোঁ যে আমি ঠিকে লিখিছোঁ, বহু সময়ত আমাৰ ভুল হৈ যোৱাৰ চান্স থাকে। সেয়েহে পাছ কৰিবলৈ মিনিমাম 25 বা 30ৰ এনচাৰ এটা কৰিবা। এইফালে টিচাৰটো ৰৈয়ে আছে তোমাক নাম্বাৰ দিবলৈ, গতিকে তুমি আৰামছে পাছ কৰি যাবা। মই এইখিনি কৈছোঁ যিসকল ল'ৰা ছোৱালীয়ে কেৱল পাছ কৰিবৰ কাৰণে পৰীক্ষা দিছা, আৰু যিসকলে লেটাৰ পাম বুলি আশা কৰি আছা সেইসকলে ফুল মাৰ্কৰ এনচাৰ কৰিব চাবা। খুব বেছি 1, 2, 3 নম্বৰ এৰিছা, তাতোকৈ যাতে বেছিকৈ এৰি নাহা, কাৰণ যিখন বহি খুব ধুনীয়াকৈ লিখা যায় সেইখন বহি খুব ধুনীয়াকৈ চেকো কৰা যায়। গতিকে তোমালোকে লেটাৰ পাবলৈ হ'লে ফুল মাৰ্কৰ এনচাৰ কৰিব চাবা। তাৰপিছত লেটাৰ পোৱাৰ পৰা তোমাক কোনো ৰখাবই নোৱাৰে। আকৌ কৈছোঁ, টিচাৰে কিন্তু নাম্বাৰ দিবই ৰৈ আছে। তুমি যদি শুদ্ধকৈ লিখিছা, ডিচিপ্লিনকৈ লিখিছা, তেতিয়াহ'লে লেটাৰো পাবা, আৰু যিসকলে কেৱল পাছ কৰিবৰ কাৰণে এনচাৰ দিছা সেইসকলে আৰামছে পাছ কৰি যাবা। শেষত আকৌ কৈছোঁ, তোমালোকৰ বাবে ভাল খবৰটো হৈছে ইনষ্ট্ৰাকশ্যন থাকে যে ষ্টুডেণ্টক পাছ কৰাই দিব লাগে, ষ্টুডেণ্টক নাম্বাৰ দিব লাগে। গতিকে নাম্বাৰ কেতিয়া দিব? যেতিয়া তোমালোকে লিখিবা, আৰু লিখিলেও যেতিয়া তোমালোকে শুদ্ধকৈ লিখিবা তেতিয়াহে নাম্বাৰ দিব পাৰিব। সেইকাৰণে 3টা পৰীক্ষা গ'ল, এই 3টা পৰীক্ষা যি 3টা বাকী আছে খুব ধুনীয়াকৈ লিখি, যোনে যিমানখিনি নাম্বাৰ আশা কৰিছা সিমানৰ বাবে লিখি ধুনীয়াকৈ পৰীক্ষাটো দিয়া। সকলোৰে পৰীক্ষা ভাল হ'ব, সকলোৰে ৰিজাল্ট ভাল হ'ব, আশা কৰা মতে নাম্বাৰ আহিব।